আজি মই গৈছিলোঁ আমাৰ বাউণ্ডৰীৰ ভিতৰতে থকা বতৰৰ পাচলি তৰাগাজিলৈ আনিবলৈ বুলি। আনিবলৈ গ'লে যিহেতু কাটি আনিবই লাগিব, মোৰ লগতে আৰু বাইদেউ দুগৰাকীও গৈছিলে এয়া। আমি তিনিওজনী বহুত ভিতৰলৈ সোমাই গ'লোঁ আমাৰ জংঘলৰ তৰাগাজুলি কাটিবলৈ বুলি। বাইদেউ দুগৰাকীয়ে দা লৈ গৈছিলে আৰু মই কটাৰী লৈ গৈছিলোঁ। সেইবাবে মই এনেকৈ সৰু সৰুকৈ কাটি আছোঁ আৰু এনেকৈ। এয়া দেখিছে নহয় কিমান ভিতৰত সোমাই আছোঁ এয়া জংঘলৰ। ওজন বেছি হৈ যাব বাবে আমি ইয়াতকৈ সৰু সৰুকৈ কাটি লৈছোঁ এনেদৰে। কাটি থকাৰ মাজতে এই বাইদেউৰ আকৌ আঙুলি কাটিলে। কটাৰীখন মোৰ আছিলে বাৰু দেই, বাইদেউৱে লৈ কাটিছিলে। দেখাতহে সৰু, ধাৰ বহুত আছে। এয়া আৰু কাটিবলৈ বাকী আছে। অ' তৰা বাইদেউ, তৰা বাইদেউ। এয়া কাটি আছোঁ দেই ময়ো, সৰু সৰু কৰিছোঁ। বাগানটো দেখাই দিয়ে। এয়া আমাৰ দুটা মোনা ফুল হৈ গ'ল আৰু ছাইডতে কাটি থোৱাবোৰ ৰছীৰে বান্ধি ল'ব লাগিব, যিহেতু মোনাত নধৰে। তাৰপাছতে আমি ৰুমলৈ বুলি আহিলোঁ। ব্যস্ততাৰ বাবে এনেদৰে যোৱাই নহয়, সেইবাবে আজি মেমৰিজ হিচাপে ভিডিঅ' কৰি ৰাখিলোঁ। আজিলৈ ইমানেই, বাই বাই। পানিয়া ভরাই চলে সাগরী